বহুত দিন হৈ গ'ল আপোনালোকৰ মাজলৈ একো ৰেচিপি আগবঢ়াব পৰা নাই, সেয়েহে ভাবিলোঁ আজি এটা ৰেচিপি আগবঢ়াওঁ আপোনালোকৰ মাজলৈ। ৰেচিপিটো অৱশ্যে পিটিকা ৰেচিপি হয় বাৰু দেই। চবেই খাইছে চাগে, মইনো কেনেদৰে এই পিটিকাটো বনাওঁ সেয়েহে দেখাব চেষ্টা কৰিছোঁ। ইয়াৰ বাবে মই মচন্দৈ বুটলি লৈছোঁ। ঘৰৰ কাষতে আছিলে মচন্দৈ, সেইটো কাৰণে টপাটপ বুটলি লৈছোঁ। ধুনীয়াকৈ একদম ডাঙৰ ডাঙৰ পাত হৈ আছিলে মচন্দৈ কেইজোপা। আৰু ইয়াত লাগিব মানধনিয়া কেইজোপা বৰ ধুনীয়াকৈ হৈছিলে, তাৰ পৰাও পাত কেইটামান ছিঙি লৈছোঁ। এই পিটিকাখন খাই কিন্তু মোৰ বৰ ভাল লাগে, সেইকাৰণে মাজে মধ্যে মই এনেকৈ বনাই থাকোঁ। আপোনালোকে খায়নে নাখায় বাৰু জনাবচোন। আৰু যদি নাখায় এনেকৈ বনাই, যিসকলে নাখায় আৰু এনেকৈ বনাই কেতিয়াবা খাব, বৰ ভাল লাগে খাই। এতিয়া পিটিকা বুলি ক'লেতো জ্বলা অকণ লাগিবই, সেইকাৰণে আহিলোঁ জলকীয়া ছিঙিবলৈ। জ্বলা নহ'লে কিহৰ পিটিকা নহয়নে? এয়া জলকীয়া ছিঙি ল'লোঁ, লগতে কচুথুৰ কেইডালমানো লৈ ল'লোঁ। এই আটাইবিলাক ভালদৰে ধুই পখালি ৰেডি কৰি লৈছোঁ, এতিয়া বনাম। এতিয়া কেৰাহী এখন পাতি ল'লোঁ। জুইটো অৱশ্যে একদম কমাই ল'ব লাগিব, জুইটো বাঢ়ি গ'লে লাগি যাবও পাৰে ন বেছি হৈ গ'লে। সেইকাৰণে জুইটো কমাই কেৰাহীখনতে মচন্দৈ, কচুথুৰ মানে গোটেইখিনি আৰু একেলগতে ইয়াতে দি দিম। এইটো যে কলপাতত দি এই পাতত দিও খাব পাৰি, কিন্তু মই কলপাতত দিয়া নাই, ডাইৰেক্ট কেৰাহীত দিয়ে বনাইছোঁ। ইয়াতে জোখমতে মই নিমখ অকণ দি দিছোঁ। এতিয়া পানী অকণমান দি দিম যাতে তলত লাগি নধৰে। এতিয়া এইখিনি মই ঢাকি দিম। জুইটো একদম কমাই ৰাখিছোঁ। এতিয়া এবাৰ লৰাই দিছোঁ, ওপৰখিনি যাতে তললৈ গুচি যায়। লৰাই দিলে ভাল আৰু মানে চবখিনি ভালদৰে সিজে। চাওকচোন কেৰাহীখনত দিওঁতে একদম নাতেই, এতিয়া এইকণ হৈ গ'লগৈ। ইয়াতে মই কেঁচা মিঠাতেল দুটোপালমান দি দিছোঁ। এতিয়া এই সকলোখিনি ভালদৰে একদম ভাঙি পেলাম আৰু নহৰু জলকীয়াবিলাক হাতেৰে। সিজি আছিলে যে ভাঙিবলৈ কষ্ট হোৱা নাই বাৰু, একদম কোমলি আছিলে। এতিয়া এইবিলাক ভালদৰে মই ভাঙি সানি পেলাম। যিসকলে খোৱা নাই পিটিকাটো এদিন বনাই খাবচোন, বহুত ভাল লাগে। একদম মিহি কৰি পেলাব লাগিব, মানে একদম ভাঙি সেইকাৰণে পিটিকিয়ে আছোঁ। এয়া মোৰ পিটিকা হৈয়ে গৈছে, প্ৰায় ৰেডি। দেখিছে চবখিনি ভাঙি মই শেষ কৰি দিছোঁ। এয়া মোৰ পিটিকা ৰেডি হৈ গ'ল। ভিডিঅ'টো কেনে পালে জনাবলৈ নাপাহৰিব। বাই বাই।